ৰঙাকৈ গাল দুখনি দেহা ঐ ৰ'দত জিলিকিলে মৰম লাগে তোমাক দেখিলে। কোনেনো ফোন কৰিলে এইখিনি পৰা? হেল্ল' হেল্ল' কোনে ক'লে? ঐ এইটো হাপা তালুকদাৰ হয়নে? হয় হয়, মই হাপা তালুকদাৰে কৈ আছো। কোনে কৈছেনো? মই ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা কৈ আছিলোঁ। মেঘচলাই ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা মোক কিয় ফোন কৰে? হেল্ল' শুনি আছেনে? শুনি আছো, কওক। আপোনাৰ ৰেলৱে ডিপাৰ্টমেণ্টত এটা জব লাগিছে। কি কয় মেঘচলাই, মোৰ জব লাগিছে? আপোনাৰে জব লাগিছে ৰেলৱে ডিপাৰ্টমেণ্টত। কোনদিনা যাম মই? আপোনাৰ কাম পুৰা হোৱা নাই, কিছুমান কাম প্ৰচেছত চলি আছে। আপোনাৰ অলপমান ভেৰিফিকেশ্যন কৰিব বাকী আছে। কি ভেৰিফিকেশ্যন আছে আৰু? বেলেগ একো নাই, অলপমান টকাৰ প্ৰয়োজন হ'ব। টকা আৰু কিয় লাগে? চাওক, চাকৰি এটা কৰিব লাগিলে টকাটো লাগিবই। যদি আপুনি টকা দিব নোৱাৰে ঠিক আছে, আমি বেলেগক চাই ল'ম। নালগে, মই কৰিম। কিমান টকা লাগিব? বেছি নালাগে, 50,000 মান হ'লে হৈ যাব। 50,000? 50,000 মান লাগিব, তেতিয়াহে আপোনাৰ কামটো জল্দি হৈ যাব। আপুনি যদি দিব নোৱাৰে অফাৰটো বেলেগক দিওঁ। নালগে ৰ'ব, মই দিম ৰ'ব। কোনদিনা লাগিব আপোনাক? অহাকালি দিলে হ'ল। অহাকালি আপোনাক পইচাটো কেনেকে দিম? আপুনি এইবোৰ চিন্তা কৰিব নালাগে, আপোনাক মই লগ কৰিম, লগ কৰিলে মোৰ কেছ দিলে হ'ল মোক। হ'ব ঠিক আছে তেতিয়াহ'লে। দিয়াটো ফিক্স হয়নে? একদম 100% ফিক্স। আপুনি কালি লগ কৰিব কেৱল মোক। ঠিক আছে তেতিয়াহ'লে। মেঘচকলে কি কপালে এখন, মোৰ দুগো চাকৰি লাগি গ'লে। এহাত দুয়োকে কথাটো ক'ব নোৱাৰা, নহ'লে জ্বলি পুৰি ছাই হৈ যাব দুয়ো। মেঘচকলে এতিয়া 50,000টো দিওঁ, দি পেলাই আৰু চাকৰিত সোমাই যাওঁ। কচম আৰু বিয়া পাতিব পাৰিম দে, কোনো টেনশ্যন নাই। জিলেলে জিলেলে যাবগে লাগিব মই অৰুণাচললে। জয় কলিজা। হাপা নকৰা মইনা ক'ত বা গৈছি গজমুৰাই? আজিকালি আমাক পাত্তাই নাপাই আহিছে, কিবা বেলেগকে ঘূৰা কৰিছে দেখোন। তাকে দূৰাই কি বা মাথা মাৰি আছে? সি বোধে বেয়া পাত্তা নাপাই কেনে এনেকে আছে দে। হয় দে, সি বেয়া পাত্তা নাপাই কেনে এনেকে আছে বোধে। নেউল এটা কথা কওঁ দে তই। কি কথা ক? সিদিনা যে আপি দুটা দেখাই আনিলি, পতে দেখোন নিদিলিয়ে। পাৰি জনাই তই সেইটো কথাই? কেনকেনো পাৰি যাম ভাই, ইমান ধুনীয়া আপি দেখি পেলাই মৰম লাগি গৈছে, এটা পতে দি ভাল। নাই ৰ আমাৰ তাতে, আহিলি চাবা যাবি দে, মই কম দে। কবি দে ভাই কোনদিনা আহে? কম দে, চহৰৰ বাচ্ছা ইমান উৎপাত হৈছি না? ৰাস্তাই দি ওলাই যাবা নোৱাৰো, বুঢ়া দামৰা বুলি মাতে। হয়তো বিয়া চিয়া কৰাই পেলাই আছাই শান্তিত, আমি এনেকে থৈ দিছে বৰলা কৰি। মই শান্তিত আছো, তহঁতে দেখছে মই শান্তিত থাকা। ঘৰত যাই চাহিবিচোন, মই ঘৰত নাথাকোৱেই, দিনটো বাহিৰতে ঘূৰি খেদাও। হ'লেও বিয়াখন কৰাইছে, মানুহগিলাও ভাল কৈছে, আমাক যিকেইটা বুঢ়া দামৰা বুলি মাতে। বিয়া পাতবি যৌ তাৰ পাই। বিয়া পাতি খালি কাম বন নাই আৰু। মানুহটো দুখ আহিবা কৈছিল একেলগে, এতিয়ালৈ খবৰে নাই। যি নহওক চাকৰি এটা পাম দে, বিয়াখন পাতিব পাৰিম। ইয়াত দেউতাতো কোৱাই নাই মই এতিয়ালৈকে। ফোনটো কৰো ৰ মানুহটোক। হেল্ল' ছাৰ, আপুনি ক'ত? মই আপোনাক ইয়াতে ৰখি আছো। যাই আছো, মই এই ৰাস্তাতে আছো। জল্দি আহক অলপ। যাই আছো দিয়ক। চাকৰি পালো মানে আৰু। এই ল'ৰাটো সদায় এইটোৱে। তুমি নেকি হাপা তালুকদাৰ? হয় দাদা, মই হাপা তালুকদাৰ। কেছটো লৈ আহিছানে? আনিছো তোলক। ঠিক আছে, কোনো নেদেখাকে দিলে ভাল, সেইকাৰণে ইয়াতে মাতিছো। পিছে দাদা মই কোনদিনা মানে জইন কৰিব পাৰিম? জইন কৰিব মাতা হ'ব ফোন কৰি কেনে, তাৰপিছত গ'লে হ'ল। এনে কিমান দিন মান লাগিব দাদা? বেছি দিন নালাগে, বেছিতো এসপ্তাহ 2 সপ্তাহ লাগিব, তাৰ ভিতৰত আপোনাক মাতাই হ'ব। ঠিক আছে আহো এতিয়া হা, তুমি কাকো নকবা কিন্তু এই কথাটো। ঠিক আছে, নকওঁ যাওক তেনেহ'লে। চাকৰি হৈ গ'ল মোৰ, এতিয়া দিয়কে কথাটো কম, এতিয়া টেনশ্যন নাই, মই টকা দিলো আৰু প্ৰব্লেম নাই, মোৰ চাকৰি হৈ গৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকৰ কাৰণে আজি 200 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল। হ'লেও এনেকৈ ছাপোৰ্ট কৰি যাওক আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম। আহক তেনেহ'লে আগবাঢ়ি যাওঁ। এতিয়া কেনে পাইছা, বা সোমাই দিছে নে ধৰা মানে? মই কি জানো এনে কৰিব বুলি। তই নাজনা আজি দিছিলি কিয়? মই ভাবিছিলো চাকৰিটো হ'লে ভাল হ'ব, সেইকাৰণে দিছিলো। এতিয়া হৈছে দেখোন চাকৰিটো, যা এতিয়া চাকৰি কৰিকে। তহঁতে উপায় দিবা এৰি কেনে দেখোন গালি পাৰি হৈছে মোক। গালি নাপাৰো তোকচোন মই এখন ধৰা মইনা, গালি নাপাৰিম তাক। গালি খাবলৈ কামে কৰিছা তই? 50,000 টকা ক'ত পালি তই? মাইৰ তাতে আহিছিল অলপ, মোৰ তাতে অলপ, আৰু মাইৰ সনা কিনি মই বন্ধকত থৈ কিনে পইচা আনিছিলো। বেটা, নিজেতো মইচা মায়েৰ কম আসছে একেলগে। সেইকাৰণে কেইদিনমান আমাৰ লগত নাই, পলে একলাকে ফুৰিছা। ফোন কৰিছে নে নাই আৰু? ফোন কৰিলে ফোনে নালাগে, নট ৰিচেবল কয়। কেনেকে ফোন কৰো আৰু? মানুহটোকো চিনি পা না? নাপাও চিনি। ভাল মানুহৰ হাতত পৰিলি তই। কি হ'ব এতিয়া, 50,000 পইচা মই কেদালো, মায়ে মোক মাৰিব। মাৰা নহয়, তোক ঘৰতে ৰাখা নাই, লৈ দিব লাগিব তোক ঘৰৰ পৰাই। আমাক নকাকে চব কাম কৰিছিলি নে, এতিয়া পাইছা না কৈছো। মই নাজনো এনে হ'ব বুলি, নাই যে মোক এনেকে ঠগাব, মই কেনেকে জানো চহৰৰ বাচ্ছা, তই জানিবি কেনেকে? নাজনাকে চলি থাক।
মই এনেকে গালি পাৰি থাকাই তহঁতে মোৰ এনেই হয় দুখ লাগছি টেনচনত আছো তহঁতে মোক গালি পাৰি থাকা মই যাওঁ যা ঘৰত যাওঁ যা অ মাই মোৰ পইচা কেইটা গেল মাই কেনেহেন মানুহ আমাৰ আকৌ নকাকে একলাই কৰিব গৈছিল চাকৰি পাইছে নাই দে তাকে দুৱাই কি মূৰ্খ মানুহ ই বেটাকো লগ পালি তাৰ পইচা নাই তাৰ উল্টাম ৰ তাক য'ত লগ পাওঁ তাক তাতে ধৰিম লাংদা কৰি গুৱাম তাক তো গাইজ ভিডিঅ'টো চাই কেনে পালে জনাই দিব কমেণ্ট কৰি আপোনালোকৰ লগতে এনেকুৱা কিবা ঠগবাজি হৈছে নেকি কমেণ্ট কৰি জনাই দিব লগতে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰি নাযাব আৰু দিয়ক ধন্যবাদ